গাই চাব পাৰিছা মোৰ পিছফালে এয়া লালকিল্লা। এতিয়া বৰ্তমান মই ইয়াত আছোঁ। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি চাব পাৰিছে বতৰটো বহুত মানে ৰ'দ দি আছে, পূৰা তামাম ৰ'দ দি আছে এইফালে বাহিৰ চাইডে। কিন্তু তথাপিও মই আজি যাবলৈ ওলালোঁ লালকিল্লা ঘূৰিবৰ কাৰণে, আৰু লগতে যাম বুলি ভাবিছোঁ জামে মছজিদ। কাৰণ আগে পিছে গৈছোঁ কিন্তু মই ভিডিঅ' বনোৱা নাই। তো আজি ভাবিলোঁ ভিডিঅ' বনাম, তো আপোনালোককো দেখুৱাম। তো আজিৰ এই ভিডিঅ'টো বহুত মানে ধুনীয়া হ'ব। তো সেইবাবে আপোনালোকে চাই থাকিব শেষৰলৈকে। তো ব'লক জাৰ্ণিটো আৰম্ভ কৰি দিওঁ। মই যাবলৈ গৈ আছোঁ, তো ভিডিঅ'ৰ শেষৰলৈকে চাই থাকিব। তো গাইজ এইটোৱে হৈছে আমাৰ আগফালে হাইৱে, আৰু এইটো হৈছে অভাৰব্ৰিজ। এইফালেদি আমি যাম, মেট্ৰ' এইফালে আছে। তো মেট্ৰ'লৈ গৈ আছোঁ। চাব পাৰিছে গাইজ, চাব পাৰিছে সেয়া জাতীয় পতাকাখন, আৰু এইটো হৈছে ট্ৰেফিক পুলিচ, আৰু এইটো হৈছে আই লাভ দিল্লী। এয়া লালকিল্লা আকাৰ আছে চাব পাৰিছে। তো গৈ আছোঁ এইফালেদি মেট্ৰ' ষ্টেচন। তো গাইজ চাব পাৰিছে মেট্ৰ' আহি পাই গ'লোঁ। এতিয়া মেট্ৰ'লৈ গৈ আছোঁ। মেট্ৰ'টো আণ্ডাৰগ্ৰাউণ্ড হয়, তলত আছে, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। এতিয়া ষ্টেপ চাব পাৰিছে, তাৰপৰা ওপৰত কেমেৰাও লাগি আছে, এয়া চাব পাৰিছে। তো গাইজ আহি পাই গ'লোঁ। এইটো চাব পাৰিছে মেট্ৰ'ৰ ভিতৰ। ইয়াৰ পৰা বহুত দূৰলৈকে যাবলগীয়া হয়, আৰু ইয়াত কেমেৰা লগোৱা থাকে। তো আগলৈ গৈ পিনে মই ভিডিঅ' বনাবলৈ নোৱাৰিম চাগে, তো মই দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ মেট্ৰ' আহি পাই গ'লোঁ। ইয়াত চাব পাৰিছে মেট্ৰ' আহি গ'ল। গাইজ এতিয়া বহি আছোঁ, কাৰণ 2 নম্বৰ প্লেটফৰ্মত মেট্ৰ' আহিব। এইটো 1 নম্বৰ প্লেটফৰ্ম আছিলে, গৈ আছে। 2 নম্বৰ প্লেটফৰ্ম এইটো হয়। এইটো চাইডৰ পৰা এতিয়া মেট্ৰ' আহিলে তেতিয়া মই উঠি পিনে যাম আৰু লালকিল্লালৈকে। তেতিয়ালৈকে ৱেটিঙত আছে। তো গাইজ আমাৰ মেট্ৰ' আহি আছে, চাব পাৰিছে। এয়া লাইট জ্বলি পূৰা আহি আছে। তো সেইটো মেট্ৰ'তে আমি উঠি পিনে যাম। এয়া চাব পাৰিছে আমাৰ মেট্ৰ' আহি গ'ল। তো ইয়াতে উঠি লওঁ। এতিয়া আমি মেট্ৰ' খালীও হৈ আছে, চ' ইয়াতে ধুনীয়াকৈ টুককৈ উঠি লওঁ। তো চাব পাৰিছে এইটো গেট, এই গেটটো অট'মেটিকলি নিজে খুলি যাব। গেট খুলি গ'ল। তো গাইজ চাব পাৰিছে এইটো মেট্ৰ'। তো গাইজ এতিয়া বহি ল'লোঁ আৰু গৈ আছোঁ। ইয়াত কেনেকৈ যাব, কেনেকৈ কি কৰিব, কিমান প্ৰাইচ হয়, কিমান কিলোমিটাৰ হয়, চব মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত এটা এপ আছে, এপটো এবাৰ ডাউনলোড কৰিব লাগে। তাত গৈ পিনে আপোনালোকে মানে ষ্টেচনৰ নাম মাৰিলে এনেকৈ গোটেই ডিটেইলখিনি ওলাই যায়। সেইটো চাই লওক, স্ক্ৰীনশ্বটটো মই দেখুৱাই দিছোঁ আপোনালোকক। তো গাইজ মই মেট্ৰ' চেঞ্জ কৰিব লাগিব, কাৰণ এইটো মেট্ৰ' ইয়ালৈকে যাব, আগৰ ষ্টেচন চলি থাকে আৰু তাৰ লগত নাযায়। তো মই মেট্ৰ' চেঞ্জ কৰি আছোঁ। এতিয়া নামি যাওঁ বেলেগ এটা ষ্টেচনত। তো তাৰপৰা বেলেগ এটা মেট্ৰ' ধৰিব লাগিব। তাৰপৰা আকৌ এটা মেট্ৰ' আছে, চেঞ্জ কৰি তাত গৈ পাই যাব। তো এইফালেদি খুলি যাব, দৌৰ খুলি গ'ল, তাত ওলাই গ'লোঁ। তো গাইজ এক্সকেলেটৰত উঠি লওঁ। গৈ আছোঁ ধুনীয়াকৈ এক্সকেলেটৰত। তো গাইজ মই এতিয়া গৈ আছোঁ 1 নম্বৰ প্লেটফৰ্মত, আৰু মই আপোনালোকৰ আৰু এটা বস্তু দেখুৱাই আছোঁ। এইফালে এটা ৰাস্তা চাব পাৰিব। এইটো চাওক, তলত মেইন ৰোড হয়, এইটো ৰোডৰ তলেদি, আৰু ৰোডৰ ওপৰত এইটো মেট্ৰ'। তো গৈ আছোঁ এতিয়া 1 নম্বৰ প্লেটফৰ্মলৈ। তো গাইজ পাই গ'লোঁ 1 নম্বৰ প্লেটফৰ্ম। চাব পাৰিছে সেইটো চাইডেও এটা প্লেটফৰ্ম আছে, এইটো চাইডেও এটা প্লেটফৰ্ম আছে। দুটা চাইডে দুটা প্লেটফৰ্ম আছে। তো গাইজ এতিয়া মানে ঘটনা এটা ঘটি গ'ল। ইয়াত মই 2-3টা ষ্টেচনত, এটা ষ্টেচনতে মানে বেলেগ এটা ষ্টেচনলৈ যাব লাগে। সেই ষ্টেচনলৈ যাবৰ কাৰণে 2-3বাৰমান ইফালৰ পৰা সিফালে আপডেট কৰিলোঁ। মানে কি হয়, এপটোত একচুৱেলি ভুল দেখুৱাই আছিলে, মানে ক'ত চেঞ্জ কৰিব লাগে সেই বস্তুটো নেদেখালে। চ' মোৰ অকণমান প্ৰব্লেম হৈ গ'ল। তো আকৌ ৰিটাৰ্ণ মই বেলেগ এটা ষ্টেচনলৈ ঘূৰি যাব লাগিব, তাৰপৰা আকৌ বেলেগ এটা মেট্ৰ' ল'ব লাগিব। একচুৱেলি মানে এপটোত খেলি মেলি দেখুৱাই আছে, সেইটো কাৰণে মই গম নাপালোঁ। একো নাই, এতিয়া ৰিটাৰ্ণ মেট্ৰ' আহি আছে, তো তাত যাম। এতিয়া বহি আছোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ। কিন্তু ডাঙৰ কথা এটা হৈ গ'ল, এই মই যে অকণমান আগতে আপোনাক কৈছিলোঁ যে চেঞ্জ হৈ গৈছিলে মেট্ৰ'টো। তো তাত অকণমান লেট হোৱাৰ কাৰণে মোৰ প্ৰব্লেম হ'ল, মানে ফাইন কাটিলে 10 টকা পূৰা ফাইন কাটি দিলে।
গাইছ এতিয়া বহুত ভোক লাগিছে তো এতিয়া কিবা এটা খাই লওঁ কাৰণ ভোকত থাকিব পৰা নাই তো ইয়াত ভাত পায় ভাত একে খাই লওঁ কি কি খাব পাৰে আৰু মোৰ তাতে হৈ আছে জ্বৰ চৰ্দি তো বহুত অশান্তি পাই আছোঁ মই আপোনালোকক আৰু অকণমান দেৰি পিছত খাই বৈ লওঁ তাৰপৰা মই আপোনালোকক দেখুৱাই আছোঁ কাৰণ ওচৰতে আছে একেবাৰে মোৰ পিছফালে আছে লালকিল্লা তো শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইছ ইয়াৰ পৰা এইবিলাক চাব পাৰিছে কি ধুনীয়া এইবিলাক চলে হয় চলে আৰু এইফালে এয়া কি ধুনীয়া চলে চাব পাৰিছে তো ভাত তৰকাৰী কি ধুনীয়াকৈ বনাইছে ইয়াৰ পৰা খাই লওঁ তো দেখাই তো মই খাই আছোঁ ভালে বনাইছে খাইছোঁ ভাল লাগিছে তো খাই বৈ বাকীখিনি মই দেখুৱাই আছোঁ আপোনাক তো গাইজ ফাইনেলি আহি পাই গ'লোঁ চাব পাৰিছে পিছফালে এয়া লালকিল্লা তো এতিয়া গৈ আছোঁ ভিতৰলৈ এণ্ট্ৰি গেট আজি ধুনীয়াকৈ সোমাম তাৰপিছত ভিতৰত মই আপোনালোকক দেখুৱাই আছোঁ লালকিল্লা চাই থাকিব ভিডিঅ'টো বহুত ধুনীয়া হ'ব তো মজা ল'ব তো গাইজ ফাইনেলি চাব পাৰিছে লালকিল্লা মই আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ চাই ল'ব পাৰিছে এতিয়া গৈ আছোঁ ভিতৰত গৈ চাওঁ কিমানখিনি ভিডিঅ' বনাব পাৰোঁ আৰু চাৰিওফালে ঘূৰি মই আপোনালোকক দেখুৱাই আছোঁ আৰু লালকিল্লাৰ বিষয়ে মই আপোনালোকক জনাইও আছোঁ তো চাই থাকক তো গাইজ চাব পাৰিছে মোৰ পিছফালে এয়া লালকিল্লা এতিয়া বৰ্তমান মই ইয়াত আছোঁ আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইখিনিতে নহয় এইটো পুখুৰী আছে কিহৰ পুখুৰী নাজানো তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ চাব কিন্তু পানী নাই হ'বলা তো গাইজ চাব পাৰিছে এয়া পুখুৰী চাৰিওফালে পুখুৰীৰ নিচিনা এইটো কিবা আছে কিন্তু ইয়াত পানী নাই চাব পাৰিছে আৰু যাব পৰা এণ্ট্ৰি গেট ক'ত আছে চাব লাগিব এফালে এতিয়া গৈ আছোঁ ধুনীয়াকৈ এফালে চাই লওঁ কোনোবাফালে ৰাস্তা যাবলগীয়া আছে নেকি এইকাৰণে এইফালে মানুহ গৈ আছে চাব পাৰিছে ভিতৰলৈ যাব পৰা ৰাস্তা আছে হয়তো এইফালেদি যাওঁ তো গৈ মই আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰখিনি কাৰণ এইফালে ইয়াত চাব পাৰিছে মানুহ আছে আপোনালোকক দেখুৱাই দিছোঁ এয়া আছে টোপ আছে ইয়াত টোপ দেখাব এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ টোপ সেইফালে গৈ লওঁ তাৰপৰা মই এইফালে ভিতৰত কি আছে গোটেইখিনি দেখুৱাই আছোঁ গাইজ ভিতৰলৈ সোমাবৰ কাৰণে টিকেট কাটিব লাগিব এইটো টিকেট কাউণ্টাৰ হয় টিকেট কাটি লওঁ তাৰপৰা ভিতৰলৈ যাব পাৰিম তো টিকেট কাটিবৰ কাৰণে চাব পাৰিছে বহুত লম্বা ভিৰ একদম আৰু লম্বা চওড়াত লাইন লাগি আছে একদম ওপৰৰ পৰা তললৈকে তো চাই লওঁ টিকেটটো কাটি লওঁ আৰু তো গাইজ ফাইনেলি এণ্ট্ৰি হৈ গ'ল মিউজিয়ামলৈ তেতিয়া গৈ আছোঁ আৰু মোৰ পিছফালে চাব পাৰিছে তো গৈ আছোঁ ভিতৰত গৈ পিনে মই বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক তো গাইজ চাব পাৰিছে এইটো এণ্ট্ৰি গেট হয় তো মই আহিলোঁ এইফালৰ পৰা এনেকৈ ঘূৰি আহি এইফালেদি আহিলোঁ তাৰপৰা এইটো চাব পাৰিছে এণ্ট্ৰি গেট তো গাইজ চাব পাৰিছে এইটো টপ হয় জাষ্ট এনেই বনাই থোৱা আছে পুৰণা টপ হয় তাৰপিছত এইফালেও আছে এটা টপ গেটৰ সন্মুখতে তাৰপৰা এতিয়া হৈ গ'ল আমাৰ এণ্ট্ৰি এটা গেট ভিতৰত তো চাওক ভিতৰখন কি ধুনীয়া ৱাও মজা লাগি আছে গাইজ এইটো চাব পাৰিছে আৰু ইয়াৰ মাজত চাব পাৰিছে ফুটা আছে যাতে পানী তলেদি ড্ৰেইনেদি বৈ যায় সেইকাৰণে ইয়াত তলত চাওক ফ্ল'ৰত তাৰপৰা এইফালে যাবলৈ এণ্ট্ৰি মনা আছে তাৰপৰা এইফালেদি আছে এণ্ট্ৰি ভিতৰত আছে দোকান চাব পাৰিছে দোকান আছে ভিতৰত সৰু সুৰা মানুহৰ ভিৰ চাওক গাইজ দোকানো আছে ভিতৰত ইমান ধুনীয়া আৰু মানুহৰ ভিৰ চাওক গাইজ ফাইনেলি ওপৰলৈ চাব পাৰিছে কি ধুনীয়া আৰ্কিটেকচাৰ তেতিয়া সময়ৰে আৰু এতিয়া চাব পাৰিছে মানুহৰ ভিৰ আৰ্কিটেকচাৰৰ লগতে মানুহৰ ভিৰ কি ধুনীয়া দোকান আছে ভিতৰত চাব পাৰিছে তো গৈ আছোঁ গাইজ যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো চাই থাকিব তো গাইজ চাব পাৰিছে লালকিল্লাৰ ভিতৰত কি ধুনীয়া দোকান আছে গোটেই ভিতৰলৈকে পূৰা দোকান আছে আৰু বহুত ডাঙৰ এৰিয়া তো গাইজ এইফালে আছে মিউজিয়াম আৰু এইফালে কি ধুনীয়া
চাব পাৰিছে এইফালে আছে পাৰ্ক, এইটো হৈছে মিউজিয়াম। আৰু এইফালেও আছে, চাব পাৰিছে কিমান পুৰণি। মই যদি যাব পাৰোঁ তো মই আপোনালোকক দেখুৱাই আছোঁ। আৰ্কিটেক্সাৰ আৰু ব্লক ইটা এইবিলাক চাব পাৰিছে কি ধুনীয়া। কিন্তু এই গেটবিলাক এতিয়া নতুনকৈ লগোৱা হৈছে, কিন্তু বহুত পুৰণা এইবোৰ। কিন্তু এতিয়া গৈ আছোঁ বেলেগ এটা ছাইডে, আৰু ক'ৰবাত মিউজিয়াম আছে বোলে। কাৰণ এইটো মিউজিয়ামত চাবৰ কাৰণে আকৌ এক্সট্ৰা টিকেট কাটিব লাগিব। অলৰেডি টিকেট কাটি লৈছিলোঁ, কিন্তু ইয়াৰবিলাক চাবৰ কাৰণে আকৌ অলৰেডি এক্সট্ৰা টিকেট কাটিব লাগিব। তো এতিয়া গৈ আছোঁ এইটো ছাইডে। তো কিমান ডাঙৰ এৰিয়া চাব পাৰিছে, এইটো বহুত ডাঙৰ এৰিয়া হয়। তো গৈ আছোঁ টুকুৰ টুকুৰকৈ, আৰু ইয়াতো আছে কিবা, তাৰ ভিতৰলৈকেও যাওঁ। তো গাইজ চাব পাৰিছে এয়া এটা পুৰণা ঠাই, আৰু এই বস্তুটো এৰিয়াখনত চাব পাৰিছে ইয়াত চাগে সৈন্য আছিলে ৰৈ ৰৈ। আৰু কাৰণ যেতিয়া চাহজাহানে এই ঠাইখন বনাইছিলে, তেওঁ এইফালে আহোঁতে থাকে এইফালে সৈন্য ৰৈ ৰৈ থাকে তেনেকুৱা ঠাইবোৰত। আৰু এতিয়া চাব পাৰিছে ওপৰত কি ধুনীয়া ষ্ট্ৰাকচাৰ, কি ধুনীয়াকৈ বনাইছিলে এইবিলাক চাব পাৰিছে। দৰজা গেট এইফালেও আছে আৰু ইফালেও আছে, চাব পাৰিছে। তো গাই চাব পাৰিছে যোনফালে দৰজা আছিলে এইফালেও আছিলে এয়া দৰজা। তো ন' এণ্ট্ৰি উইদাউট পাৰ্মিশ্যন। ওপৰলৈ যাবলৈ এইটো ইয়াত গেট আছে, কিন্তু সোমাবলৈতো এলাও নাই বাৰু। কি ধুনীয়া ধুনীয়াকৈ বনাইছিলে চাব পাৰিছে এইবোৰ। তো গাইজ ইয়াৰ বিষয়ে, লালকিল্লাৰ বিষয়ে মই আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰোঁ। চাহজাহানে লালকিল্লাটো বনাবলৈ কাৰণে আৰম্ভ কৰিছিলে 1638ত, আৰু সম্পূৰ্ণ হৈছিলে 1648ত। মানে সম্পূৰ্ণ 10 বছৰ লাগিছিলে লালকিল্লাটো বনাওঁতে, আৰু এই ঠাই গোটেইখিনি সম্পূৰ্ণ কৰোঁতে। তো তাৰপিছত আৰু কি হৈছিলে মই আপোনালোকক জনাই আছোঁ, তো ভিডিঅ'খন চাই দিব। সেই গাইজ এই পিছফালে চাব পাৰিছে, ইয়াতে মানে কি হয়, যেতিয়া চাহজাহান ৰজা হৈ আছিলে তেতিয়া তেওঁ তাতে বহিছিলে। আৰু এই ঠাইবিলাকত মানে প্ৰজাসকল মানে যিবিলাক মন্ত্ৰী এইবিলাক যিসকল আছিলে তেওঁলোকে ইয়াতে মিটিং কৰিছিলে। তেওঁ ওপৰৰ পৰা আদেশ দিছিলে চাগে, যুদ্ধৰ মানে মিটিং কৰিছিলে, যিকোনো মিটিং ইয়াতে কৰিছিলে। তাৰ ওপৰতে এইফালে চাব পাৰিছে। এইফালে যি ৰাস্তা আছে চাব পাৰিছে যাবৰ কাৰণে, কিন্তু যাবলৈ নিদিয়ে, এইফালে গেট বন্ধ আছে। আৰু ইয়াৰ পিছফালেও দৰজা আছে, মানে পিছফালেদি যেতিয়া তেওঁ উঠি আহিছিলে পিছফালেদি আহিছিলে। তো ইয়াৰ পিছফালে কিবা কিবি আছে, তো বলক মই পিছফালে গৈ দেখুৱাই আছোঁ কি আছে। তো বলক এতিয়া পিছফালে। তো এতিয়া গাইজ মই গৈ আছোঁ ইয়াৰ পিছফালে, কিবা আছে চাই আহোঁগৈ অকণমান পিছফালেও। আৰু ৰজাৰ মহল, ৰজা ক'ত আছিলে সেই সময়ত, সেই ঠাইডোখৰত চাওঁ ৰজাৰ মহলবোৰ। তো চাব পাৰিছে পিছফালে এয়া গোটেই কি ধুনীয়া বনাই থৈছে মহলবোৰ। তো গাইজ তেওঁ যেতিয়া এই আগলৈ গৈ পিনে বহিছিলে, তেওঁ এইফালেদি যায়, এইফালেদি গৈ পিছফালে দৰজা আছে এয়া, এইফালেদি যাব পাৰি। এইফালেদি গৈ সিফালে উঠিছিলে আৰু তাত বহিছিলে। লগতে পিছফালে এয়া চাব পাৰিছে বহুত ধুনীয়া জেগা আছে। তো পিছফালেও গৈ চাই লওঁ কি আছে। তো গাইজ ইয়াৰ গোটেইখিনি মেপ ইয়াত দিয়া আছে, চাব পাৰিছে। মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াত ক'ত কি আছে আপোনালোকে চাব পাৰিব। তো এইখনে মেপ হয় এই গোটেই ঠাইডোখৰৰ। আৰু পিছফালে সেয়া চাব পাৰিছে বাগিচাও আছে। সেইফালে এইখিনি বাগিচা হয়, সেইফালে ঘূৰি ফুৰিব পৰা বহুত ধুনীয়া ঠাই চাব পাৰিছে। এইফালে আছে ক্ৰান্তি মন্দিৰ, এইটো চাইডে আছে ক্ৰান্তি মন্দিৰ, এয়া চাব পাৰিছে। তো এতিয়া গৈ আছোঁ ক্ৰান্তি মন্দিৰলৈ।
গাড়ী চাব পাৰি যে ইয়াত প্ৰজেক্টৰে দেখুৱাই আছে আগৰ হেৰিবোৰ ইয়াত লিখা আছে আমাৰ আজাদী। লগাই যাব পাৰি ইয়াত প্ৰজেক্টৰ লগাই থোৱা আছে কি ধুনীয়া। যেতিয়া ব্ৰিটিছে আমাৰ ভাৰতখন শাসন কৰি আছিল 1914 চনৰ, তেতিয়া ভাৰতৰ সকলো লোকে যিসকল লোকে ভাৰতৰ আজাদীৰ বাবে মানে যুঁজিছিল তেওঁলোকৰ আৰু শ্বহীদ হৈছিল তেওঁলোকৰ সকলোৰে নাম এই ঠাইখিনিত আছে। আৰু আপোনালোকে চাব যে ইয়াত চাৰ্চ কৰি পিনে আপোনালোকে তেওঁলোকৰ নাম চাৰ্চ কৰিব পাৰিব। বেয়া মজা লাগি আছে ঘূৰি ঘূৰি। আৰু একচুৱেলি ক'ব গ'লে আজি গোটেই দিনটো যদিও মই ঘূৰি থাকোঁ তথাপি মই আপোনাক সম্পূৰ্ণ দেখুৱাই শেষ কৰিব নোৱাৰিম। ইমান ডাঙৰ এৰিয়া আৰু ইমানেই মানে ইয়াত কিবাকিবি আছে। আৰু চবতকৈ ডাঙৰ কথা এটা সেই ইয়াৰ আৰ্কিটেকচাৰবিলাক বম মানে মই একদম বুজাব নোৱাৰোঁ। বৰ আনকমন টাইপ মানে যিকোনো বস্তু আৰু বহুত মানে ইয়াত কিলাৰ টাইপৰ মানে বনাই থোৱা আছে। তো ইমানখিনি বনাই থোৱা আছে নহয় মই আপোনালোকক দেখুৱাই শেষ কৰিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। তো গাইছ মই চবতকৈ ডাঙৰ বস্তু এটা মই আপোনালোকক বহুত ধুনীয়া বস্তু এটা দেখুৱাবলৈ বিচাৰিছোঁ। এইটো চাব পাৰিছোঁ মোৰ পিছফালে এইটো হৈছে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ টুপি। তেওঁ চাব পাৰিছে তেওঁৰ এই টুপিটো ইয়াত সংগ্ৰহ কৰি থোৱা আছে কি ধুনীয়াকৈ থৈ দিছে আৰু তেওঁ লিখাই লিখাও আছে। তো গাইছ ইয়াৰ ভিতৰত মানে ভিডিঅ' কৰা এলাউড নাই, চ' ইয়াত ভিডিঅ' কৰি দেখুৱাব নোৱাৰোঁ, কিন্তু মই কেইটামান ফটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাই ল'ব ফটো এখন। গাইজ আপোনালোকে এই ইটাবোৰ দেখিছেনে তলত এইবিলাক ৰাস্তাৰ ইটা, এইবিলাক একচুৱেলি ইটা নহয়, এইবিলাক হৈছে শিল। চাব পাৰিছে কি ধুনীয়াকৈ একদম মানে ইটাৰ নিচিনা ইটাৰ জোখত কাটি কাটি কি ধুনীয়াকৈ ৰাখিছে, কিন্তু একচুৱেলি এইবিলাক শিল হয়, এইবোৰ ইটা নহয়। চাব পাৰিছে চাওক মই আপোনালোকক দেখুৱাই দিছোঁ এইবিলাক শিল হয়, এইবিলাক ইটা নহয়। চাব পাৰিছে এটা কথা ইয়াত যিবিলাক মানে জেগাবিলাক চাই আছোঁ এই জেগাবিলাকৰ চবৰে এটা এটা নিজস্ব নাম আছে। মানে চবেই হয় এই কিলাকেইটাৰ ক'ৰবাৰ ঘৰবিলাকৰ এইবিলাকৰ চবৰে এটা এটা নিজস্ব ঘৰ আছে, চৰি নিজস্ব নাম আছে মানে চবৰে। কিন্তু এতিয়া গোটেইখিনিৰ বিষয়েতো নাজানো, কাৰণ সেই মেপখন যিখন মই আপোনালোকক দেখুৱাইছিলোঁ সেই মেপখনত আছে, আপোনালোকে চাই ল'ব পাৰিব। মানে চব জেগাতে নাম আছে এটা এটা। আৰু মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিছোঁ, এইকেইটা হৈছে বৰ্ডাৰ। এইটো মানে চাৰিফালে এইফালে বাহিৰ আছে আৰু এইফালে বৰ্ডাৰ হয়। একচুৱেলি এইবিলাক গেট আছিলে, গেটৰ এইফালে এইবিলাক কিবাকিবি, আৰু ওপৰত হয়তো সৈন্যবিলাক এনেকুৱা ৰৈ আছিলে আগৰ সময়ত। আৰু এইফালে এইবিলাক গোটেই জংঘল, আৰু এইফালে চাব পাৰিছে সৈন্যবিলাকৰ ওপৰত ৰৈ আছিলে যাতে কোনো বেলেগে আহি আক্ৰমণ কৰিব নোৱাৰে। চ' এই ছাইডটো শেষ কৰি পেলালোঁ। এতিয়া যাওঁ আৰু অকণমান আগলৈ বেলেগ এটা ছাইড, তাৰপিছত যাম মই ঘৰলৈ। গাড়ীত চাব পাৰিছে এইবোৰ ঠাই ৰজাই বিশ্ৰাম কৰা ঠাই হয়। আৰু আগলৈ এইফালে কিবা আছে, গৈ আছোঁ আগলৈ। এইটো চাব পাৰিছে কি ধুনীয়া, মানে এইফালৰ পৰা চাওক কি ধুনীয়া। তাৰ এইফালে আৰু এইটো চাব পাৰিছে পানীৰ মাজত। ইয়াত লিখা আছে জফৰ মহল বাহাদুৰ শ্বাহ জাফৰ দ্বাৰা। ইয়াত চাব পাৰিছে ইয়াত লিখা আছে, সম্পূৰ্ণ ডিটেইল ইয়াত দি থোৱা আছে। ইয়াত চাব পাৰিছে। এতিয়া ভিতৰলৈ যাব নোৱাৰোঁ, নহ'লে মই ভিতৰলৈ গৈ দেখুৱালোহেঁতেন। সেইফালে যাব পৰা ৰাস্তা আছে নে চাই লওঁ, সেইফালেও গৈ আহোঁ এপাক, এইফালেও চাই লওঁ, আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ এইখিনি চাব পাৰিছে, এইখিনি যিখিনি দেখিছে এইবিলাক সম্পূৰ্ণ এইবিলাক মাৰ্বল হয়। এইবিলাক গোটেইখিনি মাৰ্বল দেখা পাইছে। এইবিলাক একচুৱেলি ইটা নহয়, এইবিলাক চব মাৰ্বল হয়। চাব পাৰিছে আৰু মাৰ্বল দি বনোৱা আছে। আৰু ইয়াৰ নামটো কি এই ঠাইডোখৰ সেইটো ইয়াত লিখা আছে। ইয়াত চাব পাৰিছে চাহা বুৰ্জ, এই ঘৰটোৰ নাম মানে চাহা বুৰ্জ হয়। আৰু এইফালে চাব পাৰিছে গোটেই ইয়াৰলৈকে আছে, বহুত দূৰলৈকে আছে। তো সেই তাৰলৈকে চাব পাৰিছে জংঘলৰ মাজতে ইয়াত। আপোনালোকে মোৰ পিছফালে যিটো দেখা পাই আছে চাহাব বুজ, এইটো জেগা মানে কি হয়, ইয়াত পানী বোলে জমা কৰে। মানে ইয়াত লিখা আছিলে, মই আপোনালোকক ইয়াত দেখুৱাই দিছিলোঁ
দেখুৱাই দিছোঁ এইটো ভিডিঅ' চাই লওক। এই পানীখিনি মানে কি ইয়াত জমা কৰি পিনে মানে চবফালে মানে গোটেই মহলবিলাকত মানে নি পিনে এইবিলাক জমা কৰি পিনে যোনটো ফালে বোৱাইছিলে মানে সেইকাৰণে এইবিলাক ঠাইবিলাকত পানীৰ নদী চদী নলা চলা এইবিলাক লগাই দিছে যাতে চব মহলবিলাক মানে ঠাণ্ডা হৈ থাকে। তো সেইটো কাৰণে এই ঠাইখন বনাইছিলে। আৰু পিছফালে যিটো মহল দেখা পাইছে এইটো তাৰ মাথাটো চাওক, এই মাথাটো এইটো এটা এই মানে মূৰৰ তাজটো ৰজাবিলাকৰ তাজ যে আছিলে সেই ৰজাবিলাকৰ তাজৰ দৰে ছেইম বনাই থৈছে তেনেকুৱা। তো গাইজ মোৰ পিছফালে এইটো যিটো চাব পাই আছে আপোনালোকে এইটো হৈছে এটা মছজিদ। ইয়াৰ বিষয়ে গোটেইখিনি ডিটেইল লিখা আছে। মই আপোনালোকক দেখুৱাই আছে গোটেইখিনি ডিটেইল চাওক। ইয়াত গোটেইখিনি লিখা আছে মছজিদৰ বিষয়ে। এই মছজিদটোৰ নাম হৈছে মতি মছজিদ। তেওঁ মছজিদো বনাই দিছিলে মতি মছজিদ এটা হৈছে। এইফালে আকৌ হিন্দীত লিখা আছে মতি মছজিদৰ বিষয়ে। তো গাইজ এইটো যিটো চাব পাৰিছে এই জেগাখনৰ নাম হৈছে হামাম। আৰু হামাম মানে এইখিনি হৈছে ৰজাসকলৰ যি মানে ধৰক ইয়াত আৰামত বিশ্ৰাম কৰিছিল, তেওঁলোকে ইয়াতে আৰাম কৰিছিল। তো তাৰ কাৰণে এই জেগাখনৰ নাম দিছিল হামাম। তো আৰু ইয়াত এইবিলাক চাব পাৰিছে এইবিলাক হৈছে গোটেইখিনি মাৰ্বল। ইয়াত কোনো ইটাৰ প্ৰয়োগ কৰা নাই, এইবিলাক গোটেইখিনি মাৰ্বল হয় চাব পাৰিছে। আৰু ওপৰৰ ডিজাইনবিলাক চাওক ন, বেলেগ আনকমন। সেই সময়ৰ মিস্ত্ৰীবিলাকে কি ডিজাইন কৰিছিল চাব পাৰিছে, চায়ে আচৰিত লাগে। চাওক গাইজ কি ডিজাইন, এইবিলাক ডিজাইন চাগে আজিকালিৰ যুগৰ মিস্ত্ৰীয়ে কৰিবই নোৱাৰিব, এনেকুৱা টাইপৰ ডিজাইন আছে চাওক। আৰু ইয়াতে চাব পাৰিছে বহিব পৰা জেগাও আছে, কিন্তু এলাও নাই যাবলৈ, কাৰণ তাত হয়তো সেইটো সময়ত ৰজা বহিছিলে সেইকাৰণে তাত এলাও নাই। যিবোৰ জেগাত মানে ৰজা বহিছিল সেইবিলাক জেগাত এলাও নাই যাবৰ কাৰণে, তো সেইকাৰণে তাত যাবলৈ নিদিয়ে। চাব পাৰিছে ছিকিউৰিটিও আছে। আৰু এইফালেও চাওক, ইয়াতো কিবা কৰি আছে, এইফালেও যাবলৈ এলাও নাই, যাবলৈ নিদিয়ে এইফালে। গাইজ সেইটো হৈছে খাচ মহল, এইফালেদি যাব পাৰে চাব পাৰিছে, কিন্তু যাবলৈ এলাউড নাই। ভিতৰলৈ যাব যোৱা ৰাস্তা আছে। তো গাইজ চাব পাৰিছে এইটো মাটিৰ তলেদি ৰাস্তা, এইফালেদি গৈ তলেদি ৰাস্তা আছে ভিতৰলৈ যাবলৈ কাৰণে, কিন্তু ভিতৰত যাব পৰা এলাউ নাই। চ' দেখুৱাব নোৱাৰোঁ। তো ভিতৰত ছিকিউৰিটি আছে, কোনো এলাউড নাই এইফালে যাবলৈ। আৰু এইবিলাক চাওক একদম পুৰণি, পূৰা পুৰণি। আৰু গাইজ এই ঘৰ মানে এই ঠাইডোখৰৰ নাম হৈছে ৰংমহল। মই আপোনালোকক আগতে কৈছোঁ যে এই চব ঠাইৰে এটা এটা নিজস্ব নাম আছে, আৰু চব মহলবিলাকৰ এটা এটা নিজস্ব নাম আছে ঘৰবিলাকৰ। তো এই ঘৰটোৰ নাম হৈছে ৰংমহল। আৰু চাব পাৰিছে গোটেই পুৰণা হৈ গৈছে, খেলাই পৰি গৈছে, কিন্তু এইবিলাক গোটেইখিনি চাব পাৰিছে এইবিলাক চব মাৰ্বলেদি বনোৱা, ইয়াত ইটাৰ ব্যৱহাৰ নাই। চাওক চাওক গাইজ এটা বাগিচাৰ মাজতে পানীৰ সৰু পুখুৰী মানে এইটো ফাউণ্টেইন হ'ব ইয়াত। চাব পাৰিছে চব জেগাতে পাইপ লগাই থোৱা আছে পানীৰ। তো গাইজ আণ্টি এজনীক লগ পাইছিলোঁ, ইয়াত কাম কৰা বুঢ়ী মানুহ এজনীক লগ পালোঁ, তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে মানে ইয়াত বহুতখিনি বস্তু মানে কি নতুনকৈ কৰা হৈছে, যেনেকৈ ৰং চংবিলাক কৰিছে, এইবিলাক এতিয়া নতুনকৈ কৰিছে তেওঁলোকে, মানে চৰকাৰে নতুনকৈ হেৰি কৰি দিছে যাতে মানে পৰ্যটকসকলে আহি পিনে মানে ভাল পায় আৰু সেইকাৰণে। তো বহুতখিনি বিল্ডিং এনেকৈ ভাঙি টিঙি পৰি যায়, মানে ঘৰবিলাক মানে কি মহলবিলাক পৰিও যায়, তাৰপৰা সেইখিনিও বনাই বোলে চৰকাৰে বনোৱাইছে। তো দেখি ভাল লাগিলে, গোটেইখিনি ঘূৰি পকি বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। আৰু আপোনালোকৰ যদি আহিবলৈ ইচ্ছা আছে আহিব পাৰিব। তো এতিয়া গৈ আছোঁ, 5টা বজাত বন্ধ হৈ যাব, 3:30 বাজিলে, এতিয়া গৈ আছোঁ ঘৰলৈ। তাৰপৰা চাব পাৰিছে কি ধুনীয়া লাগি আছে, তো মজা।
তো গাইজ আজি এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।